দিছে কথা কবাহে দিছে দেখছ নহয় কি সাংঘাতিক এইটো আমাৰ বুন্দিয়া কিয়া কথা কবা নালাগে নেকি আপোনাৰ নামটো কি মোৰ নাম হৰিশ আপোনাৰ কইনাটোৰ নাম কিনো পাৰভিশ চলি পলি দুই পিছ এই জেবত কি আপোনাৰ এইটো চেমিছ কাৰ কাৰণে লেডিছ আপুনি যে ভৰিখন বেকা কৰি আছে আপোনাৰ কিবা বেমাৰ হৈছে নেকি এইটো পেৰালাইচিছ আগতে কিবা বেমাৰ হেপাটাইটিছ ইটা জণ্ডিছ আপুনি দূৰত যাই পোৱা ঠাইখনৰ নাম কিনো পেৰিছ আপুনি এই চেহেৰাটো যে বনাইছে কি খাই বনাইছে কুৰ্কিছ খবৰে পিছে কথাখিনি ফিনিছ ইমান সাংঘাতিক মোৰ উল্টে পাল্টাই কথা কবাহে জানে সিহঁতে খুৰীহাত খুৰীহাত বেয়া পাইছে নেকি বাৰু এটা হাতে চাপাই দিলে ভাল লাগিল হয় কিমান চাধা মাৰলা জানো হিচাপ নাই কোনোবাই জানো মহু মাৰলা কোনোবা যদি হাতেদি দিয়া নাই এনেকৈ ভৰি দি দিওঁ হ'ব আমাক চাপেৰি বাৰু ভাল লাগছে ইমান ধুনীয়া এটা অনুষ্ঠানত আমাকো মাতিলা আমি বেছি দূৰৰ ছোৱালী নহয় ঘৰৰ ওচৰৰে সদৌ টংলা তিনি আৰু চাৰিচকীয়া ব্যৱসায়িক সন্থ বাহন মালিক আৰু ড্ৰাইভাৰ সন্থাৰ উদ্যোগত ইমান ধুনীয়া এটা অনুষ্ঠানত আমাকো মাতিলা আমিও বহুতখিনি সুখী হৈছোঁ ইমান ধুনীয়াকৈ কাজিয়া পেচাল হাই হুলি নাই ইমান শৃংখলাবদ্ধভাৱে ৰাজস্থান অনুষ্ঠানটো উপভোগ কৰি আছে তাৰ কাৰণে ভাল লাগিছে আমি বহুত জেগাত প্ৰগ্ৰাম কৰিব চাব যাওঁ কিন্তু ক'ৰবাত হ'লেও অলপমান কাজিয়া পেচাল থাকেই কিন্তু আপোনালোকৰ একত্ৰিত দেখা পাই সঁচাকৈ ভাল লাগিছে এনেকুৱা অনুষ্ঠান সদায় হৈ থাকক বহুত কষ্ট কৰি দাদাহঁতে অনুষ্ঠানটো আয়োজন কৰিছে আজি প্ৰায় মোক 1 মাহ 2 মাহ আগত দাদাহঁতে মোক ফোন কৰিছে আমাৰ অনুষ্ঠানত আহিব লাগিব বুলি আহিছোঁ আপোনালোকৰ মৰম পাহিব নৰি ভালে ভালে আছে নে বাৰু বাপৰাই কমাই লেঙি জেগাত লাগি থকা দিছে শুনাই ইমান মানুহ বানপানীত উঠি অহা আমদেলিয়া থকা দিছে এইকেইটাই কেতিয়াকে চাই আছা ভাল লাগছি না বেয়া লাগছি পকেট গৰম তিৰিৰ মৰম পকেট খালি তিৰিৰ গালি খিতেই কাই 2টা তিৰি লগত আছে এটা তিৰি আমি গানটো দাদাহঁতে বঢ়িয়াকৈ বজাব আমি গাই দিম দেই সকলোৱে নাচবি না নাই বাৰু হাঁহিম হোমাম বুলি আছোঁ আহিব লাগিব হয়নে বাপা মই ইমান চেঙেৰা মানুহ আছে ইয়াতে দাদাহঁতে বজাব সকলোৱে সহযোগ কৰিবি ভাল লাগব দেই মই ভিডিঅ' কৰি ৰাখিছোঁ যাতে এনেকুৱা অনুষ্ঠান অসমৰ ৰাইজে গম পায় সকলোতে পাতক হয়নে এই অনুষ্ঠানটো আগবাঢ়ি যাওক ইতে কাই 2টা তিৰি লাগি গেল হুৰা হুৰি পেঞ্চনত যায় চুলি হৰি কিহে পাচি কিহে দচি পাতৰ কচু গাত ধুইছি কিতেই কাই ঘৰে গৈছি এই কিতে গাই কেনে মজা জালা পাই গেছো 30 জালা বাকি নাই কিতেই কাই 2টা তিৰি লাগি গেল হুৰা
তিৰিবিলাকহে যায় হয়নে নহয় বাৰু খুৰীহঁতৰ হাতে হাতে মস্ত মস্ত ফুল দাদাহঁতে মাৰি আছে এই বন্ধন কোটাল এতিয়া খুৰীহঁত দাদাহঁতে আমাৰ ফালে মুখ মেলি চাই আছে ফাংচন তলৰ ফালে মেলেৰিয়াই কৰি আছে কানেকশ্যন বাপাই কিনো দিয়ে এইটো হয়তো খুব মহ খেদা দেই আমাকো আৰু আমি বেছি দীঘলীয়া নকৰোঁ যথেষ্টখিনি শিল্পী আছে আপোনালোকৰ মাজত লাগি আহিলোঁ আমি ভিডিঅ' কৰি ৰাখিছোঁ যাতে অসমৰ মানুহে গম পাওক এই টঙলা অঞ্চলতো ইমান ধুনীয়া এটা অনুষ্ঠান হয় বুলি হয়নে নহয় বাৰু ক'ব আপুনি নাই চেঙেৰাগিলাক বাপাৱে এই চেঙেৰাগিলাক আছে কাৰণে এই খুৰা খুৰী আটা ককা আছে কাৰণে ইমান ধুনীয়া অনুষ্ঠানবিলাক হৈ থাকে আৰু এই দাদাহঁতে ইমান কষ্ট কৰি এই অনুষ্ঠানটো আয়োজন কৰিছে এইখিনি জেগাত কষ্ট কৰি পাতিব লাগে কাৰণে ভাল হয় হয়নে নহয় বাৰু দাদাহঁতক বহুত বহুত ধন্যবাদ দিছোঁ আজি প্ৰায় 1 মাহ 2 মাহ আগৰ পৰাই এই অনুষ্ঠানটো আয়োজন কৰিছে আমাৰ কাৰণে নহয় আপোনালোকৰ কাৰণে কাৰণ আমি আজি আহিছোঁ কালি নাই আপোনালোকক যিকোনো অনুষ্ঠান পাতি এইখিনি দাদাহঁতে যিকোনো কি আছে পাহৰিলৈ মই কথাটো হা ক'ব লাগবই এই আমাৰ আকৌ এওঁ বুঢ়া খুৰী এটা আগতে চকুত পৰে দেখছে নহয় বুঢ়া খুৰীৰ কথা কৈছে এই খুৰীহাত আজিকালি চাউল মৰা আহি পাৱা টান হৈছে কিয় জানানে ইমান বুঢ়া লাগি মানুহবিলাক নাথাকে 3 ডিগ্ৰী 3টা কোণা 20 টকাতে বৈধ খানা এই কিবা বেয়া বস্তুটো খাই পেলাই ধলং পলংকাই এতিয়া যাব এই কোনে তহঁত বুলি ক'ব তাৰমানে এতিয়া দোকানত দিবি যাব নোৱাৰা চিখৰ এটা খুলি লৈ খচক খচক মাৰি ওপৰত দিগি উৰাই দিয়ে সেই ধোঁৱাটোৰ লগতে যি আজিকালি নৱপ্ৰজন্মৰ লাইটটো উৰি যায় কিন্তু গম নাপায় মাকৰ 80 বছৰ বাপকৰ 60 বছৰ তাৰ পিছৰ কাছা কাছি কিয় জানানে মৰিবা বয়স হৈ বেয়া বস্তুবিলাক খাই থাকে আমি এই বুঢ়া বুলি ক'ব পৰালৈকে আমি থাকিম নেকি বাৰু নাথো আমি 4 বছৰতে ওপৰত যাব লাগিব আৰু তই বেছি অহংকাৰ নকৰিবি এইটো ৰূপ আজি আছে কালি নাই বুঢ়া বয়সত লাগি থাকিলে মানুহে নাচায় হয়নে নহয় বাৰু এতিয়া আই কিয় চাবা হাত দিছা তুমি বেয়া পাইছা আমাৰ লগত ইফালে মৃদুল কাশ্যপ আছে ইফালে আহিব আপোনালোকক মনোৰঞ্জন দিব এইফালে ভিজি উঠা চিনি পাইছেনে বাৰু এইটো মানুহ লাইটৰ বিলত এটা অভিনয় কৰিছিল আমাৰ লগত এনেকুৱা অভিনয় কৰিছিল মানে লাইনটো গৰমৰ দিনত আমাৰ গাঁৱত নাথাকে এই লাইন যায় এই আহে এই বিল দিব আহিছিল আমাৰ ঘৰত নেকি আপোনালোকে চাইছিলে সেইটো হাত চাত নালাগে দেখোন এইখানে চাৱাকেইটাইতো হাত টানিব লাগে বাৰু যিয়ে নহওক সকলোকে বিশ্বকৰ্মাৰ শুভেচ্ছা জনাইছোঁ আমি আহিলোঁ একেলগে এই ৰ কি মই দেখা পাইছোঁ তহঁত দুটা একেবাৰে তহঁত ফকফকে আছে ইয়াতে আহি মঞ্চত বা একেবাৰে বাঘে দেখো একেবাৰে ঘুমৰা মাৰি ধৰা দিছে ঐ কি আছিল কৈছোঁ বাৰু আৰু এটা কথা নহয় তই বোলে ইংৰাজীত বাঘে হৈছে মই গম পাইছোঁ নহয় বাঘ নহয় মই সিংহ ঐ ভিতৰি উঠা For more updates, subscribe to our channel, click the show links and enjoy watching the videos.